वेलकम टू माय यूट्यूब चैनल। तो मैं भाविलो आज कि मैं पूरा हाईस्कूल आपने देखा दियो अलमान। तो इतना आईसु मैं पूरा हाईस्कूल आपने देखा आसो ये सब जे ভিতৰত যাব দেখাইছো আৰু আমাৰ স্কুলখনৰ নাম হ'ল বৰকা সাতগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু আমাৰ স্কুলখন স্থাপন কৰা হৈছে 1949 ত। তো फ्रेंड्स ভিতৰত আহি গৈছো স্কুলৰ প্লে চাওক আৰু ইপিনে যাই আছো যাই কিনে দেখাই আছো। আৰু যে ইপিনে আপোনালোক দেখিছে এইটো হোল আছিল মানে মই পঢ়ি থাকোঁতে এতিয়া কি কৰিছে গম পোৱা নাই বাৰু। আৰু স্কুলত এনেকৈ থাকিলে বঢ়িয়া লাগে আৰু ইপিনে এইটো আছে কম্পিউটাৰ ৰুম আৰু এইটো ক্লাছ বি আছিল, এইটো ক্লাছ এ আছিল। মই ইয়াত পঢ়িছিলোঁ মানে ক্লাছ 10 এইটো ৰুমত আছিলোঁ। তো আৰু ইফালে আছে আৰু ইপিনে আছে আমাৰ এইটো মানে ছাৰ বাইদেউ বহা এইটো কমাৰ ৰুম আছে ইফালে এই দুটা। আৰু ইপিনে এটা গেট আছে ইপিনে এটা আৰু এইটো লাইব্ৰেৰী আছিল। এইটো আমাৰ হেড ছাৰ বহা ৰুম ইপিনে আছে আৰু এইবোৰ নাছিলে মানে মই পঢ়ি থাকোঁ এতিয়া মানে বনাই দিছে আৰু ইপিনে আছে বিল্ডিংটো মানে ছায়েন্সৰ। মই যেতিয়া পঢ়িছিলোঁ এইটো মানে পোষ্টকেইটা বনাইছিল আৰু এতিয়া হৈ গৈছে। তো এইটো ছায়েন্সৰ মানে লেবৰেটৰী হ'ব। ইয়াত যিমান নতুন ছাত্ৰ ছাত্ৰী আহে ইয়াত শিকোৱা হ'ব। এতিয়া হৈ গৈছে কমপ্লিট চাওক। আৰু ইপিনে আছে আমাৰ স্কুলৰ ইফালে গাৰ্ডেনখন আছে ইফালে চাওক। এই মই পঢ়ি থাকোঁতে বনোৱা নাছিল এতিয়া বনাই দিছে স্কুলৰ গাৰ্ডেন বনাই দিছে। আৰু এতিয়া গৈ আছোঁ সিপিনে যাই আপোনালোক দেখা আছোঁ। আৰু ইপিনে আছে এইবিলাক ক্লাছৰুম। মই পঢ়ি থাকোঁতে সেইফালে আছিল 6ৰ পৰা আছিল এনেকৈ মানে 6, 7 এনেকৈ আছিল। আৰু আপোনালোক এটা কথা কোৱা হয় নাই বৰকা সাতগাঁও হাইস্কুল হ'ল মেট্ৰিকৰ চেণ্টাৰ হয় সেইকাৰণে বহুত দেখা দিলোঁ। এখন মই পৰা হাইস্কুলখন দেখা দিলোঁ আৰু ইফালে আমাৰ এখন বলশালা ফিল্ড হয় চাওক। বৰকা সাতগাঁও হাইস্কুল এখন ফিল্ড হয় বলশালা। আৰু ইপিনে আছে ছোৱালী স্কুল এখন, এইখন চাওক এইখন ছোৱালী স্কুল হয়। মই জুম কৰি দেখাইছোঁ বাৰু। তো যদি ভিডিওটো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই টাটা।